হেল্ল' গাইজ, আজিৰ ভিডিঅ'টো একদম তাঁত লগৰ ওপৰতেই। যিসকলে ইচ্ছুক তেওঁলোকে চেষ্টা কৰে লগাবলৈ, শিকিব বিচাৰে তেওঁলোকে চাব পাৰে ভিডিঅ'টো। ব'লক তেন্তে আপুনি মই লগতে শিকি যাওঁ। ইয়াতে আমি তাঁত লগাইছোঁ আৰু কি আজি ইয়াৰ নামখিনি কৈ যাবা দেই খুৰী। কোৱাচোন এতিয়া ইয়াৰ নামবিলাক। ক'ৰপৰা ষ্টাৰ্ট কৰা? ইয়াৰ পৰাই কয় এইকেইটা কি হয়? এইকেইটা নাচনী ন? নাচনী আমি মায়ে মই নিজে কাটি বনোৱা। ইয়াত হলি মাৰিহে, চালি মাৰি। অঁ, চালি মাৰি একো নহয়। এইকেইটা হলি, এখন দুপতি, এইটো ৰাজ। তই এডালক কি কয়? এডালক এইকেইটা মাকু, আৰু মাকুৰ ভিতৰত থকাটো কি? মাকুৰ ভিতৰত মুহুৱা, মুহুৱাৰ ভিতৰত দেখাই দিয়া। এইটো মাকু বহুতে নাজানিব পাৰে ন, এইটো মাকু। এইটো নহয়, মাকুৰ ভিতৰত মুহুৰা, মুহুৰাৰ ভিতৰত গেৰেলি মাৰি। এই যিডাল ভিতৰত যিডাল আছে সেইডাল গেৰেলি মাৰি। এবাৰ পিংক কালাৰ বনাইছোঁ, এবাৰ ৰেড, পিংক আৰু হোৱাইট এনেকৈ বনাই গৈ আছোঁ আৰু। তাৰপিছত এই তলৰকেইডাল আছিলে গৰকা। গৰকাৰ নাম আছে নেকি বা? আৰু এইটো কি কয়? এইটো জখলা। আৰু এইকেইটা তুলঠা ন? তুলঠা দুটা লাগে। ঢেৰ সঁজুলি লাগে অ'। সেইটো মই বনাই লৈছোঁ, সেইটো যি হ'লেও ল'ব পাৰে বাৰু। আমি ইয়াত ৰ'দ পৰে যে, ইয়াত ছাঁহৰ ব্যৱস্থা কৰিলোঁ এনেকৈ কম্বল দি। কম্বলখনো পূৰা ধুনীয়াকৈ ৰ'দ পাই যায়, আমি ছাঁহো পাওঁ। ইয়াতে এনেকৈ পাতি পাৰি লওঁ, বহি থাকোঁ, লেকচাৰ মাৰি থাকোঁ। এইটো চেৰেকী, এইটো ডাঙৰ চেৰেকী। এইটো হৈছে যঁতৰ, মই নতুনকৈ আকৌ বনাই লৈছোঁ। ইয়াত আৰু ফুল বচাৰ ফুলৰ কাঠি আছে, ইয়াত আৰু কিবা কিবি আছে, সেইবিলাক উলিয়াই থৈছোঁ। এইটো হৈছে জেক বুলি কয়। এইটো ডাঙৰ মুহুৰা ইয়াতে থৈ দিছোঁ। এইটো এটা সৰু চেৰেকী। এইটো সৰু চেৰেকীটোক হাত চেৰেকী বুলিও কয় দেই। আৰু এইটো হৈছে বৰ চেৰেকী। এইটো আমি ইয়াতে লৈ এনেকৈ দেখি আছে আপোনালোকে, বাকী ভিডিঅ'ত চাই যাওক হা। ইয়াৰ পাছত এইখিনি মই লাষ্টৰখিনি আগত দি দিলোঁ, নামখিনি আগতে আপোনালোকক জনাই লৈছোঁ। তাৰপাছত মই আপোনালোকক দেখুৱাম আমি কেনেকৈ লগাইছোঁ তাঁতখন, ঠিক আছে? এতিয়া মই খেতিও কৰিছোঁ সৰুকৈ, মায়ে মই দুইজনীয়ে কৰিছোঁ, মই পানী চানী দি থাকোঁ। কালি কি সভা আছিলে চুটকু তহঁতৰ ঘৰত স্কুলত? অঁ চুটকু, তই কি কৰিলি কৈ দে আকৌ। কি কৰিলি? গাঁত খান্দিলে, পুতিলে, কাপোৰ এযোৰ খুজিছে তাৰ মানুহজনীৰ কাৰণে। চুটকুৱে লাজ কৰিছে। এই ইমান স্মাৰ্ট ল'ৰাটো লাজ কৰিলে কেনেকৈ হ'ব আকৌ। চুটকু মানুহজনীৰ কাৰণে কাপোৰ এযোৰ খুজিছে তাঁত বৈ পিনে, আমি দিব লাগিব হেনো। কালি কি সভা পাতিছিলে কৈ দে। বহুত মেহনত के बाद हो गया अभी। ফুটা হ'ল আৰু যেন তেন দেই, কাপোৰ লগা নাই, একদম কাটি কুটি এইবিলাক খাপই। অঁ খুচিয়ে দে তই। ইছ ৰাম অৱস্থা পুৰা। মায়ে চাই আছে, এইটো পানী দি কেনেকৈ চোৱাও এইটো। অঁ সমানকৈ চলিলে তেতিয়া মানে চাইজটো তেতিয়া গম পোৱা যাব ন। ঠিক আছে। নাচনী বনাইছোঁ আমি, মায়ে কাটি লৈছে বাঁহৰ। সেইকেইটা মই ফুটাকেইটা কৰি দিছোঁ। পূৰা বোকা সোমালে এইবিলাক আজি মাটি খান্দি। হা এখন দৌপতি, এইটো তুলঠা, এইটো দৌপতি, আৰু এইটো কয় নাচনী। এইটো যে নাচি থাকে সেইটো কাৰণে নাচনী। অঁ এডাল যেতিয়া বেছি পাব এনেকৈ জখলা, এডাল জখলা। মই ফুটা কৰি দিছোঁ এইবিলাক দেই, এইবিলাক মই ফুটা কৰি দিছোঁ। কেনেকুৱা কষ্ট কৰিছোঁ আৰু তাঁতখন ব'বলৈ, সঁচাকৈ কিবা এটা নতুন বস্তু শিকোঁ বুলি কষ্ট কৰিছোঁ দেই। মেহনত কা ফল মিঠা হতা হে। চবকে এখন ৰুমাল দিম দেই, আহি যাব কাক লাগে। সমানকৈ কাটি ল'ব লাগিব, এনেকৈ তুলঠাটো থ'ব পৰাকৈ সেনেকৈ কাটি ল'ব। চাৰিটা চাইড কৰি দিব লাগিব, 4টা খুটাত। বাকী কি কৰিছোঁ দেখাইছোঁ। বহুত কষ্টৰ মূৰত এয়া আজি হালত দাঙিলোঁ। এতিয়াও ডঙা হোৱা নাই সম্পূৰ্ণকৈ, তথাপিতো আনিব পাৰিলোঁ আৰু সূতা চূতা পুতি সকলোখিনি কৰি। আজি এতিয়া মায়ে আমাৰ ইয়াত নামখিনি ক'ব, কোনখিনি বস্তুত কি কি কয়। মায়ে মোৰ পৰা নামখিনি কৈ যাব। সেইফালে মুকলিকৈ লৈ লৈছোঁ, তাতো ৰ'দো পৰিব ধুনীয়াকৈ ইয়াত, তেতিয়া কৰি ভাল লাগিব, বৈ ভাল লাগিব। এতিয়া মায়ে কি কি কয় নামবিলাক কৈ যাব হা মোৰ পৰা। জোখটো লৈ আছে তাৰমানে পূৰা প্ৰপাৰ মাজত হ'ব লাগিব। কি কওঁ ৰাজখন ভৰাইছে ইয়াত।
তাঁতখনৰ লগতে মই এয়া ৰ'দত বহি এইবিলাকো কৰি থাকোঁ DIY মোৰ ভাল লগা কামবিলাক। তাৰপৰা এয়া মায়ে ঠিক ঠাক কৰি আছে আৰু তাঁতখনৰ কি কৰিবলগীয়া হয়। তো আমি ভাবি আছোঁ নেক্সট প্ৰথম জুতি যিহেতু মই নতুনকৈ শিকি আছোঁ সেইবাবে ৰুমালে লগাইছোঁ। নেক্সট জুতি চাই থৈছোঁ ফুল চুলবিলাক আমি হেৰি বম চাদৰ বম, তাৰপিছত গামোচা বম, এনেকৈ ভাবি থৈছোঁ আৰু মানে বম বুলি কল্পনা বহুত জানো কিমানখিনি কি কৰিব পাৰোঁ নাজানো আৰু শিকি আছোঁ কৰি আছোঁ বৰ্তমান। মায়ে বৈ আছে বোৱা দেই, মই বৈ আহিলোঁ বাৰু। এখন এতিয়া কেনেকৈ ল'ব লাগে মায়ে শিকাই দিব আমাক। কেনেকৈ উঘা থাকে 10টা উঘা নহয় 10টা হ'লে ইয়াত এই 10টা 51 বুলি কয়। এই 10টা 51 মানে এইটো 10টা 10টাকৈ লৈছে এইটোত এই ডিষ্টেঞ্চটো ন 10টা এইটো এবিঘা বুলি কয়। 20টা এনেকুৱা হ'লে মানে এবিঘা এইফালে আছে 10 কাউনী আৰু এইফালে 3 কাউনী 10 3 13 কাউনী আৰু এইফালে এবিঘা 2 বিঘা 2 টং 26 3 বিঘা টোটেল কিমান আছে তাৰমানে এতিয়া 3 বিঘা 6 কাউনী ডিটেইলছত বুজাই দিয়া বুজি নাপালে এটা ঘৰত মানে উঘাটো চাই 10টা উঘা লৈছোঁ নাই বগা 10টা 1 কাউনী আৰু 10টা 1 কাউনী মানে সেই 10 বাৰ টানিম নেকি মানে সূতাডাল এবাৰেই যাব 10টা সোমাই যাব এবাৰত। অঁ আচ্ছা 10টা সোমাই যাব এবাৰত 10টা যেতিয়া লগাব তেতিয়া ভালকৈ দেখিব দেখাই দিম কেনেকৈ ভালেহে ওলাব। এতিয়া মানে এইটো ৰুমালখন লগাম ন ৰুমালখন চাইজটো ইয়াত পাৰি ল'লা নেকি জোখটো লৈ ল'লোঁ কথা ৰুমালখন দেখাই বহল হৈছে এখন চাই ৰুমাল এখন ৰুমাল লগাম আমি তো ৰুমালৰ জোখটো এনেকৈ লৈ ল'ব লাগিব। ইয়াৰ পৰা ইয়ালৈকে এখন ৰুমাল হ'ব ইমানটো বহল এখন এইডোখৰ মানে কাটিবৰ কাৰণে থৈছা ন এইডোখৰ আৰু এটা পাৰ্ট লাগিব এইডোখৰ মানে ডাবলকৈ লগাবা ডাবলকৈ লগাম তেতিয়া মানে একেলগতে যাবগৈ। আকৌ এইটো পাৰ্টলৈকে এখন এইডোখৰ কাটিবৰ কাৰণে মাজত থৈ দিছা ন দুখনকৈ যাব মানে চিনটো দি ল'ব লাগিব লগাই লোৱা আগতে। এতিয়া বহলটো দীঘলটোতো লৈ ল'লোঁ তাৰ লাষ্টখনত এতিয়া ইয়াতে আমি বহলটো ল'ম। বহল আছে জোখটো লৈ ল'লোঁ যেতিয়া আমি দাগ দিব লাগিব পিছত। এইটো কি হয় মা জেক এইটো জেক এইটোতো এতিয়া চলাই নিব লাগিব ন। তাৰপিছত এইবিলাক হৈছে চিৰি নে চিৰি পাতি বুলি কয় এইবিলাকক তাতে চব বাঁহৰে হয়। এফালে আছে আৰু তাঁতৰ সামগ্ৰীবিলাক উঠাই থোৱা এইখিনি কেইদিনমানৰ পাছত লাগিব। তাৰপিছত আপোনালোকক দেখুৱাই যাম বাৰু ভিডিঅ'টোত কি হয় কি নাম হয় সেইখিনি ভালকৈ এইখিনি উখাই ল'লোঁ আজি দৰকাৰ হ'ব। এইটো মই আছোটো কালাৰ দিছোঁ সেইটো ঊলৰ থাকে ৰুমালত তাৰপৰা এইটো হোৱাইটতে লগাম বাৰু। বহুত বছৰৰ পৰা মাক কৈ থাকোঁ যে মোক তাঁতখন লগাব শিকাই দিবা মই অকল ব'বহে জানো তো বাকীখিনিতো জানিব লাগিব। তো সেয়াই অলপ সুবিধা পাওঁতে বোলো শিকি লওঁ মাৰ পৰা। তো ভাবিলোঁ ভিডিঅ' কৰি ৰাখোঁ হয়তো শিকিব ইচ্ছা কৰাজনৰ কাৰণে আপোনালোকৰ বাবেও সুবিধা হ'ব। এয়া মাহেঁতে আৰম্ভ কৰিয়ে দিলে। তাঁতখন কেনেকৈ লগাই মই বাৰু দেখুৱাম ডিটেইলছতে তথাপিতো অলপমান জনাজনৰ কাৰণে সুবিধা হ'ব কাৰণ যিহেতু ময়ো একেবাৰে নতুন ক'ব গ'লে মাহঁতক সদায় লগাই থকা দেখোঁ কিন্তু কোনোদিন ইচ্ছা কৰি ওচৰলৈ কিনো কৰিছে কেনেকৈনো কৰিছে চাব নাযাওঁ। কিন্তু এতিয়াহে মোৰ কিবা ইচ্ছা এটা বাঢ়িছে বয়স হৈ আহিছে যিহেতু ডাঙৰ হৈ আহিছোঁ কিবা এইবোৰৰ প্ৰতি অলপ ইচ্ছাটো আহিছে মানে। তো ময়ো শিকিব চেষ্টা কৰিছোঁ অলপ জনাসকলৰ কাৰণে পিছে ভিডিঅ'ত চাই পিনে সুবিধা হ'ব কিন্তু একেবাৰে নজনাসকলৰ কাৰণে অকণমান অসুবিধা বাৰু ভালকৈ চাব লাগিব। ময়ো সেই মাহঁতৰ পৰা চাই আছোঁ শিকি আছোঁ কৰিবলৈ কিন্তু মোক যিহেতু নতুন সূতা ছিঙিব বুলি মোক ভালকৈ কৰিবলৈ নিদিলে তথাপিতো অলপ চলপ শিকি আছোঁ দেই। তো নেক্সট জুতি মই একদম ভালকৈ লগাম বুলি পূৰা ডাঠি লৈছোঁ আৰু। তো প্ৰথমবাৰ মাহঁতে কৈছে তই চাই ল শিকি ল তাৰপাছত নেক্সটবাৰ তই নিজে লগাব চেষ্টা কৰিবি। তো সেনেকৈ শিকি আছোঁ আৰু যিসকলে মোৰ দৰে শিকিব বিচাৰিছে ভিডিঅ'কেইটা চাব হয়তো অকণমান কিবা এটা বুজি পাব আৰু জনাজনৰ পৰা ভালকৈ শিকিবলৈ চেষ্টা কৰিব। মই বাৰু যিমান পাৰোঁ শ্ল' কৰি ভিডিঅ'টো দেখাব বিচাৰিছোঁ কিন্তু একেবাৰে নজনাসকলৰ কাৰণে অকণমান অসুবিধা হয় বাৰু দেই ভিডিঅ' চাই শিকিবৰ কাৰণে। তো অলপ জানিলে কিন্তু যদি পাহৰিছে তেতিয়া চাই দিয়াৰ লগে লগে মনত পৰিব আপোনালোকৰ। কৈছে মোৰতো পূৰা ধুনীয়াকৈ ফোনিয়াব লাগে তেতিয়া বোলে তাঁতশালযোৰ হেৰি নালাগে যত নালাগে বুলি কয়। কোৱা কথাও নাজানো শুনিছোঁ। কেলৈ দি থৈ যাব লাগেনো আচ্ছা বিহা আহিবি কৈছে দেই আমিতো নাজানো মই এইবিলাক নিয়ম। ভাবিলোঁ মোবাইলটো এচুকত থৈ ধুনীয়াকৈ ভিডিঅ' এটা কৰোঁ এয়াহে ভিডিঅ'টো ভালকৈ কৰাই নহ'ল। যি নহওক বাৰু দুবাৰ এবাৰ অনাৰ পিছত অকণমান ভয়টো ভাঙিলে কিন্তু মাহেঁতে সূতা ছিঙিব বুলি ভয় কৰিছে যিহেতু আৰু তথাপিতো কাড়ি আজুৰি হ'লেও অলপ কাম কৰিছোঁ দেই। ইচ্ছা গৈ আছিলে বোলো নাই শিকি লওঁ। আমি লগাইছিলোঁ এয়া 42খনকৈ ৰুমাল তো প্ৰায় আধা বেলা মানে দিনটোৱে লাগি যায় আৰু
আমি চাহ তাহ খালোঁ। খাইছে মজা লাগিছে ন? মজা লাগিছে খাই কৈছে। হা ধুনী নাচিব মন গৈছে নি? মজা। তাঁত লগোৱাসকলে গম পাবই নিশ্চয় যে ৰ'দতহে আচলতে তাঁত ব'বৰ কাৰণে ভাল, তেতিয়া সূতাৰ জট নালাগে বুলি কয়। তো মাহঁতে আৰু সেই তেনেকৈ ৰ'দতে কৰি আছে। মই নেক্সট ডিউটিতহেনো মোক ভালকৈ কৰিবলৈ দিব। মোক দায়িত্ব দিলে তই খানা বনাইকৈ যা ভালকৈ, তাৰপৰা আৰু আমাক খাবৰ কাৰণে ৰেডি কৰ। মই আৰু সেইখিনিত কামত লাগি গ'লোঁ। মাহঁতে এয়া কৰি আছে, মাজে মাজে সেইখিনি মই চাই গৈ আছোঁ দেই। এইখিনি একেখিনিকে কৰি আছে যেনিবা, এইখিনিয়ে টাইম লাগে। তো আমাৰ দুজুতিকে লগাইছে এইবাৰ ৰুমাল। কেনেকৈ কিবা একণি দুকণি এনেকুৱা থাকে তো কৰি আছে, সেইখিনি বস্তু মোক শিকালে। নেক্সট টাইম গামোচা লগাব কৈছে, নহ'লে চাদৰ হ'লেও লগাম। তো সেইবাৰত কিন্তু মই কৈছোঁ মই নিজেই লগাম দেই, তোমালোকে চাইহে দিবা। তো এইবাৰ মোক দেখাই লৈছোঁ প্ৰথমতে, নেক্সট বাৰ ভালকৈ মই নিজেই লগাম। এতিয়াহে বুজিছোঁ তাঁত এখন লগাম বুলি কোৱাটো সহজ, কিন্তু কাম বহুত কৰিব লাগে। পোনপ্ৰথমতেতো এটা বস্তু যোগাৰ কৰোঁতে বহুত টাইম লাগি যায়। মই যে ভাবিছিলোঁ লগাওঁ বুলি ক'লোঁ, মাক সূতাখিনি আনিহে দিলোঁ, কিন্তু ইমানেই কাম বাঢ়িলে শেষত এনেকুৱা লাগিছে যেন কেলেনো ক'লোঁ মই লগাম বুলি। কিন্তু ভাবিছোঁ নতুন বস্তু এটা যিহেতু শিকি লৈছোঁ, তো নিজৰ কাৰণে ভাল। জানো যে সেই বস্তুটোৱে ভাল লাগিব ন নিজৰ। তো মানুহে শিকিবলৈ বয়স নালাগে বা সময় নালাগে, যেতিয়া হ'লেও মৃত্যুৰ আগমুহূৰ্তলৈকে শিকিব লগা বহুত থাকে। তো যিমান শিকি যাম নিজৰ কাৰণে ভাল, নিজৰ ভাল লাগিব নহয় জানো। তো এয়া মাংসখিনি লৰাই লওঁ, লৰাই হৈ গৈছে। এয়া এইখিনি কাটি থৈছোঁ, এইখিনি মানুহক খাবলৈ দি থওঁ। মছলাখিনি গৰম কৰি লৈছোঁ। পিঁয়াজ ছাইডতে আকৌ এই দাদাহঁতে মাছ ধৰিছে। মোৰ নামো লাগিছিলে, কিন্তু মোৰ খানা বনাব আছিলে কাৰণে বাৰু মই নোৱাৰিলোঁ আজি নামিবলৈ। সিহঁতকে চালোঁ, মাছ পাইছে বাৰু যথেষ্টখিনি। মই খানা বনাই পেলাই ৰেডি কৰিলোঁ, তাৰপিছত মাহঁতক মাতি মেলি খাই বৈ অকণমান ৰেষ্ট ল'লোঁ। ৰেষ্ট লৈ আকৌ যিখিনি কাম আছিলে সেয়া কৰিব গ'লোঁ। তো ঢেৰ ওলাই, এয়া কাঁহী বাতি খাই বৈ ধুলোঁ, ধুই মেলি আজৰি হয় এতিয়া যাওঁ আকৌ লাগোগৈ তাঁতত। মাহঁতে কৰি আছে বাৰু, মই কৰা নাই। মই লাগনি পাচনি কৰোঁতে গৈছে। হাগি আহিছে যদি পিন্ধিলা পেণ্ট। তাঁতখন লগোৱা দিনাই বহুত কাম ওলায়। আপোনাৰ ৰাঁচ ভৰাবলগীয়া হয়, তাঁতখন চপাব লগা হয়, মেলিব লগা হয়, সকলোফালে চব গোটেইখিনি কৰিব লগা হয়। তো দেখিবলৈ যিমান সহজ নহয়, আজি বুজি পাইছোঁ। মাহঁতৰ গোটেই দিনটোৱে লাগি গ'লগৈ। তাৰপাছত আৰু বহুত কাম কৰিব লগা আছে। আকৌ আপোনাৰ বৰ তুলিব আছে, শালত দিব আছে, তাৰপাছতহে ব'ব পাৰিম। বাকীখিনি বাৰু মই কৰি যাব পাৰিম। আজিলৈ প্ৰথমখনত তেন্তে ইমানতে, বাকী নেক্সট ভ্লগত লগ পাইছোঁ। আৰু কি কৰি আছে মই আপোনালোকক ডিটেইলছত দেখুৱাই দিম। এখন বাৰু অকল লগালেই নহয়, ঢেৰ এইবিলাক সূতা ছিঙে। লগোৱাৰ পাছত কেনেকৈ জোৰাব লাগে মায়ে শিকাই দিয়চোন। সূতাডাল জইন কৰি আছে এতিয়া। প্ৰথমতে কোনডালৰ পৰা ছিঙিছে লাইনটো ভালকৈ চাই ল'ব লাগে, চাই লৈ জইন দিব লাগে। এনেকৈ যিহেতু আমি নৰ্মেল গাইডটো সেইটোৱে খালি এডোখৰ কাটি দিব লাগে। আৰু ইয়াত কোনডাল বৰ মানে খালীকৈ আছে সেইটো চাই ল'ব লাগিব। বৰডাল কোনডালত খালী আছে সেইডালতে সি সোমাব। তাৰমানে চাই লৈছে মায়ে, সেইডাল খালী কেনেকৈ সোমাই দেখাইছোঁ। প্ৰথমতে তলৰ ডালত সুমিয়াই ওপৰডালত উলিয়াই দিব লাগিব। এনেকৈ মানে জইন কৰি দিব লাগিব। ইয়াত কেইবাটাও ধৰণকে সূতা ছিঙে। এটা হৈছে বৰ থাকি যায়, কেতিয়াবা বৰ দিব লাগিব, নহ'বা কেতিয়াবা কি বুলি কয়, আমাৰ ইয়াত যে হেৰি কৰিব লাগে, জইন দিব লাগে, কি কয়, ৰুব লাগিব। বোলে সূতা এডাল তাত এক্সট্ৰাকৈ ওলাই আছে, এইফালে থাকি গ'ল, তেতিয়া এইফালে গৈ পিনে আকৌ পকাই ৰুব লাগিব। আৰু সূতা ছিঙিলে মানে বৰ বোলে আছে, সূতাডাল ছিঙিলে, তেতিয়া সূতাডাল আকৌ জইন দি এনেকৈ বৰত ভৰাই দিব লাগিব। ইয়াতে বৰ এক্সট্ৰাকৈ দিবলগীয়া হৈছে, তাৰমানে এনেকৈ বৈ গৈছে। গৰকাটো কোনফালে মিলি আমাৰ কেনেকৈ হয় কৰি দিয়াচোন। গৰকাটো আৰু যোনফালে সোঁহাতে গৰকা, এইফালে যদি দিছোঁ মাকুটো, তেতিয়াহ'লে বাঁহাতে গৰকা, সোঁহাতে গৰকা। আপুনি যদি এইফালে মানে মাকুটো মাৰিছে, তেতিয়াহ'লে এইফালে গৰকাডাল মানে মাৰিব লাগিব ভৰিটো, আৰু ইফালে কৰিবলৈ হ'লে ইফালৰ পৰা গৰকাডালে ভৰিটো মানে মাৰিব লাগিব। এয়া বিভিন্ন ধৰণে আমি লগাইছোঁ। এয়া মানে ৰুমালকেইখন দুজুতিকে বৈছোঁ। এতিয়া দুখন একেলগতে ওলাই যায়, তেতিয়া সুবিধা হয় আৰু কম সময়তে হৈ যায়।
এবাৰ দূৰৰ পৰা দেখাইছোঁ মায়ে কেনেকৈ কৰি আছে চাব দেই এইফালে মাকো মাৰিলে ভৰিটো এইফালে দিব ইফালে মাকো মাৰিলে ইফালে দিব চাই যাওক ভালকৈ যিহেতু মই তাঁতখনৰ সামগ্ৰীখিনিৰ পৰা লৈ কেনেকৈ লগাইছে কেনেকৈ বৈছে শালত দিছে আৰু কেনেকৈ এতিয়া বৈ আছে সিমানখিনিলৈকে আপোনালোকক দেখুৱাইছোঁ তো যথেষ্ট দিন লাগি গৈছে মোৰ প্ৰায় 10-12 দিন লাগিছে ভিডিঅ'টো কমপ্লিট কৰোঁতে তো আপোনালোকে হয়তো শিকিব পাৰিছে যদি নোৱাৰিছে মোক জনাব আৰু তাৰ কাৰণে মোৰ কষ্টখিনিৰ কাৰণে মাত্ৰ এটা লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব সেইফালে আমাৰ টিকলা পাতি পৰি আছে গৰম ৰ'দ লৈ ময়ো পৰি থাকোঁ বাৰু তাতে এনেকৈ বৈ বাকী কাৰোবাক যদি ভালকৈ ডিটেইলছত লাগে মোক জনাব মই ভিডিঅ' বা ধুনীয়াকৈ এটা কৰি দিম ঠিক আছে আজিলৈ তেন্তে ইমানতে বাই বাই আজি প্ৰায় 10-12 দিন হৈ গ'ল প্ৰায় আমাৰ 20-25খন গুচি গ'ল তো লাষ্টত আমি দেখুৱাম কি ব'লোঁ কেনেকুৱা ধৰণৰ ব'লোঁ দেই